নমস্কাৰ সংগীতাস হোম কুকিং চেনেলটোলে সকলোকে স্বাগতম জনাইছো। আজি সৰিয়হেৰে ৰৌ মাছৰ এটা ৰেচিপি বনাবলৈ লৈছো। আশা কৰোঁ ভিডিঅ'টো সকলোৱে আৰম্ভণিৰ পৰা শেষলৈকে চাব। আজি মাছৰ ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে ভালদৰে মাছখিনি ধুই মই নিমখ হালধি সানি লৈছো আৰু এতিয়া মাছখিনি মই তেলত ফ্ৰাই কৰি লৈছো। এইখিনি মাছ ফ্ৰাই কৰি লৈছো। এতিয়া সৰিয়হৰ আঞ্জা বনাবৰ কাৰণে যোগাৰখিনি লৈ লৈছো। সৰিয়হ লৈছো 2 চামুচ, গৰম পানীত তিয়াই লৈছো। পিয়াজ 2টা, অলপমান আদা নহৰু, কেঁচা জলকীয়া 3টা আৰু বিলাহী এটা লৈছো। প্ৰথমে এতিয়া কেৰাহীত তেল দি পিয়াজখিনি বটি লৈছিলো, সেইখিনি দি দিছো। পিয়াজৰ লগত মই 2টা শুকান জলকীয়াও বটি লৈছিলো। সেই 2টা মোৰ অৱশ্যে প্ৰথমতে যোগাৰখিনিত দেখুৱা নহল, সেইকাৰণে এতিয়া কৈ দিছো। প্ৰথমতে মই পিয়াজখিনি এতিয়া ভালদৰে ভাজি লম আৰু কিছু সময় এনেদৰে ভাজি লোৱাৰ পাছত তাতে এতিয়া আদা নহৰুখিনি দি দিম। এতিয়া তাত অলপমান নিমখ আৰু আধা চামুচ হালধি দি দিছো আৰু সকলোখিনি মিহলাই এনেদৰে ভালদৰে ভাজি লম। এয়া কিছু সময় ভাজাৰ লগে লগে যেতিয়া তেল বিৰিঙি উঠিব তেতিয়া তাতে মই বিলাহীখিনিও দি দিছো। বিলাহীটো অপচনেল হয়, যদি ভাল লাগে দিব পাৰে আৰু নিদিলেও সৰিয়হেদি বনোৱা মাছৰ আঞ্জাত বেয়া নালাগে। মই অলপমান টেংগো টেষ্ট আহিবৰ কাৰণে বিলাহীখিনি দিছো আৰু এনেদৰে এতিয়া পিয়াজ, আদা, নহৰু আৰু বিলাহীখিনি ভাজি থাকিম আৰু কেৰাহীত যাতে মছলাখিনি লাগি নধৰে তাৰ কাৰণে অকমান পানী দি দিছো আৰু ভালদৰে বিলাহীখিনি গলি যোৱালৈকে এনেদৰে ভাজি লৈছো। এতিয়া মছলাখিনি ভাজি হোৱাৰ পাছত মই সৰিয়হখিনি বটি লৈছিলো। এতিয়া বটা সৰিয়হখিনি তাৰ ওপৰতে ঢালি দিছো আৰু গোটেইখিনি লৰাই এনেদৰে সৰিয়হখিনিও অলপ সময় মছলাখিনিৰ লগত ভাজি লম। জুই ফ্লেমটো অলপমান কমাই দিম যাতে কেৰাহীত লাগি নধৰে আৰু এদৰে কিছু সময় সৰিয়হ আৰু মছলাখিনি ভাজি থাকিম। এনেদৰে আৰু কিছু সময় ভাজি লোৱাৰ পাছত যেতিয়া তেল বিৰিঙি উঠিব তেতিয়া তাতে মই এতিয়া পানী ঢালি দিছো। পানী প্ৰায় 1.5 কাপ দিছো। সৰিয়হৰ আঞ্জা বেছি পনীয়া হ'লেও ভাল নালাগে। আৰু গোটেইখিনি লৰাই এতিয়া কিছু সময় উতলিবলৈ দিম আঞ্জাখন আৰু এতিয়া তাতে মাছ পিচ দি দিম। মই 4 পিচ মাছ দিছো আৰু মাছ পিচ দি অলপমান আঞ্জাখনৰ লৰাই এতিয়া প্ৰায় 4-5 মিনিট সময় মাছখিনি ঢাকি সিজিবলৈ দিম। এতিয়া মই ঢাকনখন গুচাই চাইছো, মাছখিনি প্ৰায় হৈ আহিছে। এয়া মাছখিনি আঞ্জাখন ডাঠ হৈ আহিছে আৰু মাছখিনি হৈছে। এইখিনি সময়তে মই কেঁচা জলকীয়া 3টা গোটা দি দিছো। আপোনালোকে ইচ্ছা কৰিলে কেঁচা জলকীয়া কিটা ফালিও দিব পাৰে। আৰু এবাৰ ঢাকি দিলো আঞ্জাখন, প্ৰায় 2 মিনিট সময় এনেকৈ ৰাখিম। ৰাখি লৈ আৰু এতিয়া আঞ্জাখন আমাৰ প্ৰায় হৈছে, গতিকে মই এতিয়া গেছটো অফ কৰি আঞ্জাখন নমাই ল'ম। একেবাৰে শেষত এতিয়া মই আঞ্জাখন নমাই উঠি তাতে 2 চামুচ কেঁচা মিঠাতেল যোগ কৰি দিম। সৰিয়হৰ আঞ্জাত একেবাৰে শেষত এনেদৰে কেঁচা মিঠাতেল দিলে কেঁচা মিঠাতেলৰ গন্ধটোৱে আঞ্জাখন আৰু বেছি টেষ্টি কৰি তোলে। আৰু এতিয়া মোৰ আজিৰ সৰিয়হৰ মাছেৰ আঞ্জা বনোৱা সম্পূৰ্ণ হ'ল। আশা কৰোঁ আজিৰ ভিডিঅ'টো সকলোৱে চাই ভাল পালে। আগলৈও মোৰ ৰেচিপিসমূহ এনেদৰে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ নতুন ৰেচিপি অতি সোনকালে লগ পাম। বাই বাই।